এভৰিৱান, আপোনালোকক সকলোকে মোৰ নতুন আৰু এটা ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। পিকনিক আৰম্ভ হৈ গ'ল আৰু আজি মই গৈ আছোঁ পবিতৰা। আৰু যিহেতু ময়ো যাম আৰু আপোনালোককো দেখাম কি কি কৰোঁ, কি কি দেখা পাওঁ। মানে বলকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু এতিয়া আমি পালোঁ নাৰেংগীত আমাৰ বস্তু কিনিব আছে, বস্তুখিনি লৈ লওঁ। আৰু আমি এতিয়া চাহ খাবৰ কাৰণে ৰখিছোঁ। নাৰেংগী এতিয়া পবিতৰা আহি পাইছোঁ আৰু ইয়াতে বহি লৈছোঁ আমি, যিহেতু ইফালে কামবিলাক কৰি আছে। Few more moments with style. আলু আৰু পিঁয়াজ কাটি আছে। কি দেখা পাইছে পবিতৰাত আহি? বৰ্তমানলৈকে একো দেখা নাই ৰ'বা। গৰু আৰু কুকুৰ। আৰু এতিয়া বৰ্তমান আমি ভিতৰত যোৱা নাই, চাওঁ জীপ চাফাৰী কৰোঁ নে নাই। তো এতিয়া থাকি আছোঁ ইয়াতে, ভাল লাগিছে ইয়াৰ পৰিৱেশটো। কিছুৰে কি দেখা পালি? বৰ্তমানলৈকে একো চাৱাই নাই আমি। যাম অলপ পিছত, খানা চানা বনোৱা হোৱাৰ পিছত। সেয়াই আৰু গড় দেখা পাম নে? গড় দেখা পাব, একশিঙীয়া গড়, দুইশিঙীয়া গড়তে নাই না। আৰু আমাৰ খুব ধুনীয়াকৈ এইফালে খানা বনাই আছে আৰু যিহেতু আমি অলপ কামত সহায় কৰি দিলোঁ আৰু এতিয়া আমি অলপ ফুৰি আহোঁগৈ, ব'লক। আৰু এইখন খুব ধুনীয়া বজাৰ হয়, কিবা কিবি ওলাইছে ইয়াতে। ইয়াত বাঁহী আছে, পুতলা আছে আৰু এইবিলাক ইয়াৰ পৰা কিনিব পাৰিব আপোনালোকে। খুব ধুনীয়া ধুনীয়া মৰম লগা বস্তুবিলাক আছে।
কোনটো দি ভাল লাগিছে এইটো নাই ব্লেকত এইটো কেপেটা দিয়াচোন ক্লিয়াৰ দিম এয়া এইটো ফ্লাৱাৰ থকা ব্লেকত বেছি ভাল লাগিছে অৰিজিনেল নহয় তাকেইতো কেইটকা এটা কেইটকা 110 টকা কৈছে গোটেইকেইটা 110 টকা নহয় এটাত 110 ল'বি নেকি গোটেই এটা মই তোক দিম আৰু এইফালেৰে গ'লে আমি এতিয়া দেখা পাম ওলোমা দলংখন আৰু যিখন দলং চাবৰ কাৰণে ময়ো বহুত বেছি এক্সাইটেড হৈ আছোঁ আৰু লগতে আপোনালোককো মই এতিয়া দেখাই আছোঁ তেতিয়াহ'লে ব'লক আমি এতিয়া ওলোমা দলঙলৈ আগবাঢ়ি আছোঁ আৰু এইখনে হৈছে হেঙিং ব্ৰিজ ওলোমা দলং যিখন দলং মই আপোনালোকক দেখাবৰ কাৰণে বহুত বেছি এক্সাইটেড হৈ আছিলোঁ আৰু লগতে ময়ো চাবৰ কাৰণে এক্সাইটেড হৈ আছিলোঁ আৰু ইয়াৰ পৰিৱেশটো চাওকচোন কি ধুনীয়া পৰিৱেশ ৱাও চাওক এইখন হৈছে পবিতৰাৰ উৰণীয়া সেতু বহুত লৰি আছে দেই আৰু ইফালে গৈ এনেকৈ জীপ চাফাৰী কৰিব পাৰি ইফালে সেতুৰ লাষ্ট পইণ্ট হাতী উঠা স্থানলৈ উল্টা হৈছে চিনি নাপায় চাগে উঠিলে আহিব নেকি হাতী হাতী কিন্তু বৰ্তমান নাই ইয়াতে হাতী নাই আমি ওলোমা দলং চাই আহিলোঁ আৰু এইখন হৈছে শিশু উদ্যান এইখন শিশু উদ্যান ইয়াতে বাচ্চাবিলাকে ইয়াতে সৰু সৰু বাচ্চাবিলাকে খেলি আছে এইখন ওচৰতে ওলোমা দলঙৰ ওচৰতে আছে এইখন শিশু উদ্যানখন আৰু এইজনী হৈছে মোৰ বহুত বেছি ভাল ফ্ৰেণ্ড স্কুল ফ্ৰেণ্ড কলেজ ফ্ৰেণ্ড আৰু তাইৰ নাম কাশ্মীৰী তাইক আপোনালোকে আগৰ ব্লগতো দেখিছে তাক চিনাকি কৰি দিয়া হোৱা নাছিলে আৰু আমি দুয়োটাই যেতিয়া স্কুলত আছিলোঁ ক্লাছ 8ত আমি তেতিয়াও একেলগে আহিছিলোঁ আৰু এতিয়াও বহু বছৰৰ মূৰত আকৌ দুইজনী একেলগে আহিছোঁ আজি বহুত বেছি ভাল লাগিছে
দুইটাই হেৰিত আছিলোঁ ক্লাছ 8 থাকোঁতে একেলগে আছিলোঁ ন আৰু আজি আৰু আমি বুঢ়া হোৱাৰ টাইমতো একেলগে আহিম 80 বছৰ যদি জীয়াই থাকোঁ যদি আমি দুটা জীয়াই থাকোঁ তেতিয়া আমি 80 বছৰ হ'লে আকৌ আহিম একেলগে অলপমান এতিয়া যে বুঢ়াটো বুঢ়ী কৰি লাৰি আছো লাৰি আছোঁ মাংস আৰু হিতেশ দা মাছ আৰু এতিয়া মাছ বনাই আছে অকমান জ্বলা ধুনীয়া লাগিছে অনুমান অলপমান ভালে মোটামুটি ভাল কণ্ডিশ্যনৰ হয় বাৰু গতিকে ভালে লাগিছে আজি আহি কিন্তু গড় এটাও দেখা নাপালো সঁচা কথা এয়া হ'ল আমাৰ লোহিত ছাৰ কাশ্মীৰী বাইদেউ আৰু পবিতৰাত আহি আমাৰ বহুত বেছি ভাল লাগিলে আমি বহুত বেছি এনজয় কৰিছোঁ আপোনালোকেও আহক বহুত ভাল পাব আহি আৰু আজিৰ ভিডিঅ'টি ইমানেই আছিলে আই হোপ আপোনালোকে এনজয় কৰিলে আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টি চাই ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব তেতিয়াহ'লে আজিলৈ ইমানতে সামৰিছোঁ বাই বাই